2025 বৰ্ষটো আপোনাৰ কেনেদৰে যাব? কন্যা ৰাশি। কৰ্মক্ষেত্ৰ। শনি গ্ৰহৰ বাবে বছৰৰ প্ৰথম 3-4 মাহ কৰ্মক্ষেত্ৰত কিছু সমস্যা পাব পাৰে। তাৰ পিছত 3-4 মাহ বৃহস্পতিৰ শুভ দৃষ্টিৰ বাবে চাকৰিৰ নতুন সুযোগ প্ৰাপ্ত কৰিব পাৰে। যিসকল জাতকৰ নিজা ব্যৱসায় আছে তেওঁলোকে এই ক্ষেত্ৰত অপৰিসীম সফলতা লাভ কৰিব। বছৰৰ শেষৰ পিনেও কৰ্মক্ষেত্ৰত কিছু জটিলতা আহিব পাৰে। সেইখিনি সময়ত আপুনি চাকৰি সলনি কৰাৰ দৰে কোনো ডাঙৰ সিদ্ধান্ত লোৱাটো পৰিহাৰ কৰা উচিত। নতুন ব্যৱসায় আৰম্ভ কৰাৰ বাবেও অক্টোবৰ-নৱেম্বৰ মাহ উপযুক্ত নহ'ব। বুধবাৰে গণেশ মন্দিৰ সেউজীয়া মুগৰ প্ৰসাদ নিবেদন কৰিলে কৰ্মক্ষেত্ৰত সুফল পাব। আৰ্থিক জীৱন। বছৰৰ প্ৰথম 4-5 মাহ সময় আৰ্থিক দিশত আপুনি সুফল লাভ কৰিব। 2025 মে'ৰ মাহৰ পৰা কন্যা ৰাশিৰ জাতকসকলে ধনৰ সৈতে জড়িত বিষয়ত উত্থান-পতনৰ সন্মুখীন হ'ব পাৰে। বিভিন্ন কাৰণত ব্যয় বৃদ্ধি হ'ব পাৰে। মে' মাহৰ পিছত বিনিয়োগ বা ধনৰ সৈতে জড়িত সিদ্ধান্ত লোৱাটো পৰিহাৰ কৰক, অন্যথা আপুনি লোকচানৰ সন্মুখীন হ'ব পাৰে। জুন-জুলাই মাহত ধনৰ অভাৱৰ সৈতে জড়িত সমস্যাৰ সন্মুখীন হ'ব পাৰে। মাজে মাজে চৰাই-চিৰিকটিক খাদ্য দিলে আৰ্থিক জীৱনত উন্নতি হ'ব। বিদ্যাৰ্থী। বৰ্ষ 2025ত কন্যা ৰাশিৰ জাতকসকলৰ বাবে এপ্ৰিল পৰ্যন্ত সময়খিনি শিক্ষাৰ বাবে ভাল হ'ব, কাৰণ বৃহস্পতি দেৱতা আপোনাৰ চন্দ্ৰ ৰাশিৰ 9ম গৃহত স্থিত হ'ব। আপুনি উচ্চ শিক্ষা গ্ৰহণ কৰাৰ দিশত খোজ দিব পাৰে, য'ত আপুনি সফলতা প্ৰাপ্ত কৰিব। কিন্তু জুন মাহৰ পৰা বিদ্যাৰ্থীৰ মাজত একাগ্ৰতাৰ অভাৱ পৰিব। বছৰৰ শেষৰ ভাগত গ্ৰহ নক্ষত্ৰৰ সঞ্চাৰে শিক্ষাৰ ক্ষেত্ৰত আপোনাৰ মন্থৰ বিকাশক পুনৰ দ্ৰুত কৰি তুলিব। ইলাচি মিশ্ৰিত পানীৰে স্নান কৰিব বুধবাৰে। পাৰিবাৰিক জীৱন। বৃহস্পতিৰ শুভ দৃষ্টিৰ বাবে বছৰৰ প্ৰথম 4-5 মাহ আপুনি পৰিয়ালত উচ্চ মূল্যবোধ স্থাপন কৰিবলৈ সক্ষম হ'ব। এই সময়ত এই জাতকসকলে পৰিয়ালত নিজৰ এক সুকীয়া স্থান গঢ়ি তুলিব পাৰিব আৰু পৰিয়ালৰ সদস্যসকলৰ মাজত একতা বৰ্তাই ৰাখিবলৈ সক্ষম হ'ব। মে' মাহৰ পিছত আপুনি পৰিয়ালৰ সদস্যসকলৰ সৈতে অহংকাৰজনিত সমস্যাৰ সন্মুখীন হ'ব পাৰে। শনি গ্ৰহৰ বাবেও আপোনাৰ আৰু পৰিয়ালৰ সদস্যসকলৰ মাজত পাৰস্পৰিক বুজাবুজিৰ অভাৱৰ বাবে অহংকাৰ সম্বন্ধিত সমস্যাৰ উৎপন্ন হ'ব পাৰে। লগতে কথা-বতৰাৰ অভাৱো দেখা যাব পাৰে। সদায় গায়ত্ৰী মন্ত্ৰ পাঠ কৰক। প্ৰেম আৰু বৈবাহিক জীৱন। এপ্ৰিল 2025 পৰ্যন্ত সময়খিনি আপোনাৰ প্ৰেম জীৱনৰ বাবে অত্যন্ত সুন্দৰ হ'ব। যদিহে আপুনি পূৰ্বৰে পৰাই কাৰোবাক ভাল পায় তেনেহ'লে আপোনাৰ সম্পৰ্ক আগতকৈও শক্তিশালী হ'ব। আনহাতে যিসকল জাতকে কোনো নতুন সম্পৰ্কৰ আৰম্ভণি কৰিব বিচাৰে তেনেহ'লে আপুনি এপ্ৰিল মাহত এই দিশত খোজ দিব পাৰে। প্ৰেম আৰু বৈবাহিক জীৱনৰ বাবে মে'ৰ পিছৰ সময়খিনিক বিশেষ ভাল বুলি ক'ব পৰা নাযায়, কাৰণ জীৱনসংগীৰ সৈতে সম্পৰ্কত পাৰস্পৰিক বুজাবুজিৰ সৈতে জড়িত সমস্যাৰ সৃষ্টি হ'ব পাৰে। এই সমস্যাসমূহৰ বাবে অহংকাৰ উৎপন্ন হ'ব পাৰে। প্ৰেমৰ সম্পৰ্ক টনকিয়াল কৰিবলৈ গোলাপ জল মিশ্ৰিত পানীৰে স্নান কৰক। স্বাস্থ্য। এপ্ৰিল 2025 পৰ্যন্ত বৃহস্পতি গ্ৰহে আপোনাৰ ওপৰত কৃপা দৃষ্টি পেলাব, কিন্তু তাৰ পিছত কেতু দ্বাদশ গৃহত স্থিত হৈ আপোনাক পেট আৰু হৃদযন্ত্ৰৰ সৈতে সমস্যাৰ সৃষ্টি কৰিব পাৰে। জুন মাহৰ পিছত কান্ধ আৰু স্নায়ুতন্ত্ৰৰ সৈতে জড়িত সমস্যাত ভুগিব পাৰে। সেয়েহে আপুনি স্বাস্থ্যৰ প্ৰতি সতৰ্কৱান হৈ থাকিব লাগিব। এই সময়খিনিত এই জাতকসকলৰ ৰোগ প্ৰতিৰোধক ক্ষমতা দুৰ্বল হ'ব পাৰে। বছৰৰ শেষ ভাগত স্বাস্থ্য উন্নত হ'ব। ঘৰত এবাৰ নাৰায়ণ পূজা অনুষ্ঠিত কৰক। প্ৰতিকাৰ। 1. প্ৰতিদিনে 108 বাৰ ওম মন্দায়ে নমঃ জপ কৰক। 2. গণেশ চতুৰ্থীত ব্ৰত ৰাখক। 3. সৰু ছোৱালীৰ মাজত উপহাৰ ভেট কৰক বুধবাৰে। 4. পান্না ৰত্ন পৰিধান কৰিব পাৰে জ্যোতিষীৰ পৰামৰ্শ মতে। 5. গণেশ মন্দিৰত বুধবাৰে কল নিবেদন কৰক। 6. মাজে মাজে গণেশ চালিচা পাঠ কৰক। 7. শিৱ মন্দিৰত ডম্বৰু নিবেদন কৰক। শুভ সংখ্যা 2, শুভ ৰং কমলা আৰু ৰঙা, শুভ বাৰ বুধবাৰ আৰু সোমবাৰ।